তো সেইটো কাৰণে হাঁহৰ ভাৰ ধুনীয়াকৈ একদম বিন্দাছ বনাই মেলি খাম আৰু এইফালে ৱেলকাম টু কাকথা ব্লগাৰ অন্য এটা ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ মাইথঙত কাজদহা খাবৰ কাৰণে গৈ আছোঁ। মই গৈ আছোঁ আৰু 3জন আছে টোটেল 4জন হ'ম। সিহঁতে আহি আছে, মই ৰখি আছোঁ। তো মজা লাগিব। কাজদহাত কি কৰোঁগৈ আপোনালোকক চব সম্পূৰ্ণ দেখাম। তো ফাইনেলি আমি পাই গ'লোঁ মাইথঙত। তো এফালে আছে খোলাখন, মানে আৰু এফালে পাতিছে কাজদহা দে আমাৰ গাঁৱৰ মানুহবিলাক হাঁহ ভাৰ লৈ কিনি গুচি গৈছে। এইফালে আহিছে খুৰীদেউহঁতে আহি আছে আৰু ভণ্টিহঁতে। তো আমিও লাহে লাহে গৈ আছোঁ আৰু বাইকত। পলাইছ নাপায় এইফালে আমাৰ কলীয়া মৰাণ। তো একদম মজা লাগিব, চাই থাকক আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। কাজদহা কেনেকুৱা পৰিস্থিতি কি দেখাব চেষ্টা কৰিম। মানে বেলেগে কি ক'ম আৰু, মানে কিছুমান প্ৰব্লেম হোৱাৰ কাৰণে মানে সিহঁতে চৌ পাতি লৈ কিনি গুচি গৈছে, ভাৰ চাৰ লৈ গুচি গৈছে। তো বাইকখন আমি ইয়াতে ষ্টেণ্ড কৰিম। এইফালে আমাৰ ককাই মহঙৰ বোলে, এইফালে ককাই মহঙৰ, এইফালে আমাৰ লংকেশ্বৰ, এইফালে আমাৰ প্ৰহ্লাদ ভাই। তো মানে আমাৰ তাইদেউ হাতৰ যেতিয়া আছে কুপনটো আমি তাইদেউ হাতৰ পৰা লৈ ল'ম। ফোন মাৰিছ নাই? অঁ, ই ফোন মাৰিছে বোলে, তাইদেউ হাতত আছে, ইহঁতৰ দেউতাকৰ হাতত আছে। মানে ইহঁতৰ দেউতাকে মোৰ তাইদেউ হয়। তো সিহঁতৰ দেউতাকৰ হাতত আছে কুপনটো লৈ ল'ম। কুপনটো হ'লেহে মানে আমি হাঁহ ভাৰখন পাম মানে বিশেষকৈ। এইফালে আমাৰ ভণ্টিহঁতে কাজদহা খাব আহিছে, চোৱা, হাই কৈ দিয়া চোৱা। অঁ, তো গৈ আছোঁ, চাই থাকক। তো এইফালে মানে ইয়াত নামঘৰটো আছে। আমি এতিয়া নামঘৰটো এইটো চাইডত, মানে গোপনটো ক'ত আছে তাইদেউজন গম পোৱা নাই, হ'লেও আমি গৈ আছোঁ। এইফালে নামঘৰত মানে হেৰি কৰি আছে, সভা গাই আছে সেইফালে। পুৰা ধুনীয়াকৈ লৈ কিনে পলাইছে, দেখিছ নাই? অঁ, নাই পলোৱা, মানে ওচৰতে ক'ৰবাত বনাই খাব। তো এইফালে এখন এনেকৈ খোলা এখন আছে আৰু আমি এফালে গৈ আছোঁ লাহে লাহে। এইফালে এখন খোলা ইয়াত। তো আহিয়ে আমি ভঁৰালটোত পাই গ'লোহি। এইটোৱে হ'ল ভঁৰালটো। মানে যোনবিলাকে হাঁহৰ পৰা আনিছিলে সিহঁতক হাঁহ দিব, বা যোনবিলাক মাছৰ পৰা আনিছিলে মাছ দিব। মানে ইয়াতে আছে গোটেই বস্তুখিনি, পাত চাত ইত্যাদি কৰি চব দিব মানে। এইফালে চক আমাৰ ফাইনেলি আমাৰ পাই গ'লো, হাঁহৰ ভাৰখন পাই গ'লোঁ। এইফালে ধুনীয়াকৈ তাইদেউ টিকেটটো লৈ আছিলে। তো আমি এতিয়া ভাৰখন লৈ মেলি খামগৈ আৰু। তো আপোনালোকে চাই থাকিব, মজা লাগিব। এজনী হাঁহ সৰু আছিলে, তো এইজনী হাঁহ লৈ আহিলোঁ ডাঙৰ। মই লৈ আহিলোঁ মানে একদম ডাঙৰ এজনী লৈ আহিলোঁ। তো এতিয়া একদম বিন্দাছ বনাই মেলি খাম আৰু এইফালে মানে মানুহবিলাকে বস্তু লৈ আছে। এইফালে এইটো ভাৰ, ইয়াতে মানে যিমানখিনি ভাৰ দিছিলে ভাৰখিনি চব বস্তু মানে ইয়াত আছে। আমি যদি হাঁহৰ ভাৰ আনিছিলোঁ সেইটো কাৰণে মানে আমাক হাঁহৰ ভাৰ দিলে, মাছৰ ভাৰ আনিলে মাছৰ ভাৰ দিয়ে মানে এইফালে। আপোনালোকক দেখাই আছোঁ আৰু মানে আপুনি যদি মাছৰ ভাৰ আনিছে ন, মাছৰ ভাৰ দিব। যদি আপুনি হাঁহৰ ভাৰ আনিছে তেতিয়াহ'লে আপোনাক হাঁহৰ ভাৰ দিব। সেইটো কাৰণে মানে আমি যিহেতু আমাৰ তাইদেউৱে আনিছিলে হাঁহৰ ভাৰ, তো সেইটো কাৰণে হাঁহৰ ভাৰ পাই গ'লোঁ আৰু। এইফালে এইখিনি চব ৰেডি, ভাৰে আৰু গোটেইখন, কিন্তু লাঠিডাল নাই, হ'লেও মানে ভাৰে আৰু। তো এইফালে যোনবিলাক মাছৰ ভাৰ আনে, এইফালে মাছ আছে, চব বস্তু মানে এইটো ভঁৰাল হয়। ইয়াতে মানে চব পোৱা যাব মানে। আমি পাত পোৱা নাই, পাত খুজিছোঁ আপোনালোকে চাওক। পাত দিয়কচোন, পাত দিয়ক। আমি পাত পোৱা নাছিলোঁ, তো যিহেতু পাত লৈ যাম। আৰু এমুঠা দিয়ক। পাত এমুঠা ল'লোঁ আৰু এমুঠা লৈছোঁ। এনেকৈ আৰু বস্তুখিনি চব পাই গ'লোঁ, চব চাউল দাউল অল এভৰিথিং মানে। তো বনাই আমি বিন্দাছ খাম ঘৰত। ইয়াতো যিহেতু জেগা নাই ন, সেইটো কাৰণে মানে ঘৰলৈ যাম। এতিয়া আমি ফাইনেলি ক'লৈ গৈ আছোঁ? আমি খোলাখিনিলৈ গৈ আছোঁ। মানে কি কয়, চকৰ খোলা নে কি কয়? চকৰ খোলা নকয়, মুঠতে খোলা কিবা বুলি কয়, কিন্তু চকৰ খোলা বুলি নকয় মানে। খোলা কালে গৈ আছোঁ এতিয়া আমি গোটেই 4জন। আমি মানে এইফালে ভাৰখন লৈ কিনি গৈ আছোঁ। এইফালে কেনাই লৈ আছে, হাঁহ কিবা কিবি সোমাই আছে। এইফালে পলাতে লৈ আছে, এইফালে চাউল দাউল কিবা কিবি লৈ আছে আৰু। তো আমি লাহে লাহে গৈ আছোঁ, আন্ধাৰ ৰাস্তাটো চক না। এইফালে দদৌ গৈ আছে চক, এইফালে দদৌজনে গৈ আছে খোলাৰ কাৰণে। খোলালৈ যায়,
আহক আমি লাহে লাহে গৈ আছোঁ দেই এইফালে দুদৈ এনেকৈ লাহে লাহে আহি আছে আমি তো মানে এফালে ৰাইজৰ এইফালে মানে কি হ'ল ৰাজহুৱা খোলা বুলি কয় ডেকাজৈ খোলা আছে এফালে ভকতবিলাকে বনাই আছে এইফালে এনেকৈ ডেকাজৈখিনি ধুনীয়াকৈ বনাই আছে মানে খানাটো তো এফালে বনাই আছে বুঢ়াখিনি এইফালে আৰু এইফালে বনাই আছে চব বুঢ়াখিনিয়ে মানে ডেকাজৈখিনি নাই নেকি এইফালে ডেকাজৈখিনি নাই চাগে এইফালে আছে ছোৱালীকেইজনী মানে ভাত চাত পুৰা মানে চব্জি তব্জি কাটি আছে এফালে হেল্প কৰি দিছে চব্জি তব্জি কটাত এইটো আৰু আমি যাম এটা জেগাত আপোনালোকে চাই থাকিব তো আমিও যাম এটাত মানে ভাত চাত বনাবৰ কাৰণে আমি ইয়াত যিহেতু আমাৰ এইটো ছাইডত খোলা নাই আমাৰ ইটো ছাইডত খোলা আছে বোলে নামঘৰ ফ্ৰণ্টত আছে বোলে তালৈ গৈ আছোঁ আমি তো চাই থাকক মজা এনেকুৱা হ'ল মানে চকৰা খোলাখন এইটো ছাইডত আছে বোলে এইখন ইয়াত লিখা ইয়াত ধুনীয়াকৈ লিখা আছে মানে এইফালে চকৰা খোলা বোলে তো এইটো ছাইডত আছে তো আমি গৈ আছোঁ এতিয়া চকৰা খোলালৈ চকৰা খোলা এইফালে চকৰা খোলা এইফালে চব মানে চকৰা খোলা বুলি কয় এইখিনি এইফালে উপায় নাই কেছ এটা শুনি কিনি বহুত বেয়াও লাগিলে হ'লেও আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ তো দেখাব চেষ্টা কৰিম এইফালে দলংখন মাইথঙৰ দলঙৰ ওচৰত হয়তো আপোনালোকে এইফালে ৰঙা ৰঙা দেখিছে চাগে এইটো চুকত ইয়াত এইখিনিত ইয়াতে এটা ঘৰ জ্বলি গ'ল তো আপোনালোকক দেখাব চেষ্টা কৰিম অলপ পাছত যাম দেখাম বাৰু আপোনালোকক তো এতিয়া খোলাখিনি আপোনালোকক দেখা লৈছোঁ আপোনালোকে দোকান এইফালে চব খোলা দি আছে ধুনীয়াকৈ চব আমাৰ গাঁৱৰে হয় কি কয় মানে খোলাখন আছে ইয়াতে মানে চব এইফালে মাছ এই গুচাতে ডাঙৰ ডাঙৰ মাছ এইফালে কাটি আছে এইফালে ভাত বনাই আছে জেঠাইহঁতে এইফালে বাইচিহঁতে মানে ধুনীয়াকৈ ভাত বনাই আছে এইফালে এদি হাঁহৰ ভাত এদি হাঁহ ভাত লৈ আছে এই দিয়া নাই এতিয়া আমি ক'ত খাম আৰু লাষ্টত আমি দেখা যাব এইফালে ইহঁতৰ খোলাখন আছিলে এইফালে এনেকৈ ধুনীয়াকৈ বনাই আছে মই যিহেতু ডেকা ল'ৰা মই আৰামছে সোমাব পাৰোঁ মানে ইয়ালৈকে এইফালে ভাত বনাই আছে এয়া এইফালে চবেই বনাই আছে এখন কৰুং গাঁও জানো চাব লাগিব এখন নাম এটা আছে টিকেটটো ক'ত আছে টিকেটটো এইটো টিকেট হয় এইটো মই দেখাই আছোঁ তো মানে আগতে ইয়াত নামটো লিখা থাকে এইটো কোনখন গাঁৱৰ মানে এখন খোলা ইয়াত কোনখন গাঁৱৰ খোলা হয় সেইটো লিখা থাকে আৰু এটা নাম্বাৰ লিখা থাকে এইটো 114 মানে 114 নম্বৰ খোলা এখন হয় তো যেতিয়া আমি ভঁৰালত সোমাইছিলোঁ তেতিয়া গম পাব মানে কেই নম্বৰ খোলাত যে আমাৰ খোলাখন কেই নম্বৰত আছে এইটো ধুনীয়াকৈ গম পায় মানে তো আমাৰ এইখন গাঁৱৰ খোলাখন আছিলে কেই নম্বৰত চাই দিছোঁ 113 আমাৰ খোলাখন ইয়াত আছে মানে এখন খোলা তো আমি এখন খোলা নাখাওঁ আমি এতিয়া গৈ পেলাই বেলেগ এখন খোলাত খাম আমি নিজে বনাই মেলি খাব লাগিব কাৰণ যিহেতু আমাৰ লগত একো চৌবাতি একো নিদিলে যিহেতু কেৰাহী চেৰাহী একো নিদিলে সেইটো কাৰণে মানে ঐ ক'ত খাবি আকৌ খানাটো এইফালে চবতে এইফালে চবতে খাব বোলে ক'ত খাবি ক ইয়াতে খাব বোলে এইফালে মাছ চাছ পূৰা কাটি আছে তো ইহঁতে মাংস নাই পোৱা আৰু ইয়াতে মাছ পালে তো আমি হাঁহ এটা লৈ দিছোঁ দেখিছে আৰু বৈ ইমানে চিকটি অকল বাদাম 3টা দিছে মোক 10 টকা খুজিছোঁ 10 টকা দিব নোৱাৰে বৈ ইমান চিকটি লাজতে গুচি গৈছে 10 টকা দে ঐ মোক 10 টকা দে চাহ নিদিয়ে বোলে পলাইছে বৈ আপোনালোকে চাব পাৰে এতিয়াও জুই ঘৰটো জ্বলি আছে এইফালে আপোনালোকক দেখাই আছোঁ সেইটো চক মাইথং ব্ৰিজৰ ওচৰতে মানে এতিয়াও জ্বলি আছে ঘৰটো ঘৰ নহৈছিলে বোলে হোটেল আছিলে যিয়ে নহওক মানুহজন ইয়াতে আছিলে মোকে হাঁহটো এক্সচেঞ্জ কৰি দিছিলে ইয়াতে এতিয়া জুই একদম মানে জুই খতম জ্বলি শেষ হৈ গ'ল ঘৰটো হোটেল আছিলে বোলে জ্বলি শেষ জ্বলি খতম হৈ গ'ল এইটো চব এতিয়াও জ্বলি আছে দূৰ ইমান দূৰৰ পৰা দেখাইছোঁ আপোনালোকক পূৰা বনাই আছে হাঁহ ঐ লাগি আছে ন পূৰা এইফালে আমাৰ কিহৰ চোৱা হয় এইফালে আমাৰ দিনত ঐ কি বনাইছা হাঁহ আৰু কোমোৰা বোলে এইফালে কোমোৰা এইফালে আছে হাঁহ এইটো চক পূৰা একদম হাঁহ মাংস ৰঙা ৰঙা এইফালে এই ককা কাটি আছে কৃষ্ণ এটা ক'লে গ'ল এইফালে মানে ভাতটো বনি আছে ভাতটো হৈ গ'ল ঐ ভালকৈ নাই হোৱা এইটো ভাতটো দেই
ভালকৈ ফুটা নাই, অকণমান বাকী আছে, হৈ যাব, ফুটি যাব আৰামছে। এবাৰ অখনীয়া দিব লাগিব। 10 টকা এটা কাৰণে ভয় কৰিলে, 10 টকাৰ কাৰণে লওঁ